ফাইনেলি গাইজ তো নতুন ভিডিঅ' এটাৰ মাজলৈ আহি গ'লোঁ। তো আজি আমি যাম শিলগঢ়নি সভা চাবলৈ মানে মেলা। তো যাই আছোঁ এতিয়া মানে ৰাতিপুৱাই যাব লগা আছিল, কিন্তু আমি ৰাতিপুৱা নগ'লোঁ, মানে অলপ দেৰিকৈ যাম। মানে ৰাতিপুৱা বহুত মানুহ হয়, আজি 1 তাৰিখে ৰাতিপুৱা বহুত মানুহ হয়। তো আমি যাই আছোঁ, তো যাই থাকোঁ বলক। আমি যাই কিনে লগ পাই আছোঁ বলক। তো একদম তাতে মেলাতে লগ পাম আমি বলক। ফাইনেলি আহি গ'লোঁ, ইমান মানুহ বাপ মন্দিৰ চাকি জ্বলাই ল'লোঁ। ইয়াতে চাকি জ্বলাই আছে, তো আমি বাহিৰলৈকে যাওঁ বলক, ফটা লওঁ। ৰাহুল কেনা মানুহ কিমান হৈছিল? মানুহ বহুত দিছে না? ভাল কথা। চবেইজন ছোৱালী পিছে পিছে যাই আছে, কিন্তু আমি যোৱা নাই। আমি এতিয়া চিংগল। ডিম্পু দাই সঁচা কথা কয় না? সঁচা কথা। আমি লৈ ল'লোঁ চানা। আমাৰ কেইটামান চাপৰি দোষ আছে, চাপৰি দোষ কেইটাক চানা খোৱাং আছে। ঐ চানা কাকে খাবি? ভাজা ভাজা। চাপৰিৰ নিচিনা গাড়ীত উঠি আছে, 1 নম্বৰ চাপৰি এটা। খানা টানা খোৱা হৈ গ'ল, এই পুৰা ফটোৱে উঠি আছে কেলা। কি আপোনাৰ খবৰ? এই বোমা মাৰি আছে খালাই। এই এটা সাবস্ক্রাইব করে দিব। কি কৰিব? সাবস্ক্রাইব করে দিব। কৰিব দে। তো ফাইনেলি সিহঁতৰ লগত অলপ ফটো উঠিলোঁ। তো ৰাতি আহিছোঁ, ৰাতি আহি কিনে থিয়েটাৰ চাম। তো ফাইনেলি 150 টকা দি টিকেট কাটি ল'লোঁ। তো এতিয়া থিয়েটাৰ চাব যাওঁ, চুপ চাওঁ। তো মানুহ হৈছে, মই কাৰণ থিয়েটাৰ ভিডিঅ' বনালোঁ। আমি থিয়েটাৰ চাই আছিলোঁ। তো ইয়াতে মানে থিয়েটাৰৰ কাবাই লেজাৰ লাইট মাৰি আছিল, তো থিয়েটাৰ বন্ধ কৰি দিলে। থিয়েটাৰ বন্ধ কৰি দিছে, এতিয়া আৰু থিয়েটাৰ আৰম্ভ কৰি দিছে। তো এনেকুৱা কৰিব নাপায় দেই। তো ফাইনেলি কালি থিয়েটাৰ চাই কিনে আমি বগৰী খাই আছোঁ। তো খাই আছোঁ দিয়ক বগৰী। কালি ৰাতি থিয়েটাৰ চালোঁ, তো অলপ চলপ কাজিয়া হ'ল। তো এতিয়া আমি গধূলি ব্লেক এণ্ড হোৱাইটৰ বিকাশক লগ ধৰিব যাই আছোঁ বলক। ফাইনেলি আমি আহিলোঁ বিকাশ দাৰ ঘৰত। বিকাশ দা কি খবৰ তোমাৰ? আছোঁ আমি ইয়াত। চাইকেল লৈছো নেকি? নাই গাড়ী বাইক লৈছো। আজিতে 2 লাখৰ কিবা পাৰ্টি হ'ব না নহয়? পাৰ্টি আজি নহয়, আজি আৰু ভাগৰুৱা হৈছো। ই আৰু বদমাছ এটা। মস্ত বদমাছ না? বদমাছ। কি খবৰ দা? কি খবৰ দা? পুৰা দাদা গুলা কি খবৰ? ভালে ভাল দা, বহুত ভাল। তো ফাইনেলি বিকাশৰ লগত ফটো উঠিলোঁ। তো যদি এই ভিডিঅ'টো ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক।